Hey guys, good morning and welcome back to our channel. So guys, বহুত দিন ভিডিও দিব পৰা নাছিলোঁ কাৰণ আমাৰ এক্সাম চলি আছিল। এক্সাম চলি থকাৰ কাৰণে আমি ভিডিও দিব পৰা নাছিলোঁ। তো এতিয়া এক্সাম খতম কাৰণে আমি এটা আপোনালোকৰ কাৰণে নতুন ভিডিঅ' লৈ আনিছোঁ আৰু এতিয়া আমি এক্সাম খতম হৈ যোৱাৰ কাৰণে ফ্ৰী হৈ গৈছোঁ ঘৰতে, সেইকাৰণে নতুন ভিডিঅ' এটা লৈ আনিছোঁ। আৰু এটা নতুন ভিডিঅ'টো কি আছে যে আপোনাৰ ভিডিঅ'টো লাষ্টৰলৈকে চাই থাকিলে গম পাব। আগতে কৈ দিওঁ কি নতুন ভিডিঅ' হয়। আমি মানে আজি তেজপুৰ যাম আৰু তেজপুৰত এটা ছাৰপ্ৰাইজ আছে, আৰু ছাৰপ্ৰাইজটো কি আছে আপোনালোকে ভিডিঅ'টো লাষ্টৰলৈকে চাই থাকিলেহে গম পাব। সেইকাৰণে ভিডিঅ'টো কাইণ্ডলি আপোনালোকে লাষ্টৰলৈকে চাই থাকিব। ছাৰপ্ৰাইজ ছাৰপ্ৰাইজ ছাৰপ্ৰাইজ। ফাইনেলি আজি সেই দিনটো আহি পৰিল, যিটো দিনৰ কাৰণে আমি আমাৰ ফেমিলিয়ে গোটেই মানে ৱেইট কৰি আছিলোঁ। আৰু আজি হ'ল সেই দিনটো, আৰু আমি এতিয়া চবেই গৈ আছোঁ তেজপুৰ। মানে তেজপুৰ চবেই মানে মা দেউতা ভাইটি গ'ল তেজপুৰ অলৰেডি বাছত, আৰু মই গৈ আছোঁ বাছত অলপ দেৰিকৈ। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, কি ছাৰপ্ৰাইজ গম পাব। আৰু ইমান মাহ ভিডিঅ' নিদিয়া কাৰণটো হ'ল যে মোৰ আহি আছে মেট্ৰিক, নেক্সট ইয়াৰ 16 ফেব্ৰুৱাৰীৰ পৰা আছে মোৰ মেট্ৰিক। তো সেইকাৰণে ভিডিঅ'বোৰ দিব পৰা নাছিলোঁ, কাৰণ ভিডিঅ' বনাওঁতে এডিট কৰোঁতে বহুত টাইম লাগে, যিহেতু চবখিনি মই নিজে কৰোঁ। তো এইটো চাগে এই বছৰৰ লাষ্ট ভিডিঅ' হ'ব, আৰু মেট্ৰিকৰ পিছত পাব বাৰু নেক্সট ভিডিঅ'বিলাক, নতুন নতুন ভিডিঅ'। ফাইনেলি আমি ঘৰৰ পৰা ওলালোঁ আৰু আমি এতিয়া গৈ আছোঁ বাছ ষ্টেণ্ডলৈ, আৰু ইফালে আছে মৃগাংক আৰু ইফালে আছে চায়ন। তো ব'লক আমাৰ লগত। ফাইনেলি আমি বাছত চিট পাই গ'লোঁ, ইফালে বহি দিছোঁ মজাকৈ। ব'লক যাওঁ। গাইজ আমি ফাইনেলি মিছন চাৰিআলিত নামি পেলাই কিবা এটা খালোঁ। এতিয়া আমি যাম তেজপুৰ টাউনলৈকে, তাতে আমাৰ কাম আছে। মানে স্কুলত ছায়েন্স এক্সিবিশ্যন আছে, তাৰে কাৰণে আমি প্ৰজেক্ট এটা বনাই আছোঁ। তো সেইটোৰ কাৰণে কিবা এটা বস্তু কিনিব লাগে, সেইটো কিনিম। তাৰপিছত ছাৰপ্ৰাইজটো আপোনালোকৰ কাৰণে ৰখি আছে। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। চ' গাইজ ফাইনেলি আমি মিছন চাৰিআলিৰ পৰা তেজপুৰ টাউনলৈকে গৈ আছোঁ, কিন্তু টমটমে আমাক ঠগালে। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, কি হয় কি নহয় চব গম পাই থাকিব। ফাৰ্ষ্টটো গ'ল মানে কি অলপ ঠগোৱা টাইপৰ এনেকুৱা এটা হৈছে আৰু। চ' গাইজ ফাইনেলি আমাৰ স্কুলৰ কাম হৈ গ'ল, আৰু এতিয়া আমি যাম সেইটো জেগাত য'ত আপোনালোকে ছাৰপ্ৰাইজটো দেখা পাব। তো ব'লক একেলগে যাওঁ। চ' গাইজ আমি ফাইনেলি আহি পাই গ'লোঁ সেই মেইন জেগাটো। আপোনালোকে দেখি গম পাইছে চাগে ক'ত আহিছোঁ, কিন্তু কোনখন আপোনালোকে নাজানে ন, আপোনালোকে ভিডিঅ' লাষ্টলৈকে চাই থাকক গম পাব। চ' গাইজ আপোনালোকে গেছ কৰক ইয়াৰ মাজত কোনখন আমাৰ গাড়ী। ইয়াতেই আছে, কিন্তু আপোনালোকে গেছ কৰক। চ' গাইজ ছাৰপ্ৰাইজ এইটোৱে যে আমি নতুন গাড়ী কিনিব আহিছোঁ, আৰু কোনখন গাড়ী আপোনালোকে গেছ কৰিব পাৰিছেনে নাই। এইটো হ'ল ছাৰ্ভিচিং, মানে বেক চাইড। কেতিয়া আমাৰ ছাৰ্ভিচিঙত আমি ইফালে আহিব লাগিব। আমি এতিয়া খাই আছোঁ চাহ বহি পেলাই, আৰু অলপমান পিছতে গাড়ীখন দিব, আৰু কোনখন গাড়ী কি কালাৰ আপোনালোকক পিছত জনাই আছোঁ। এতিয়া আমি ফাইনেলি ডিলাৰত আহি পাই গ'লোঁ। এতিয়া মোৰ এনেকুৱা এক্সাইটেড হৈছে, ছাৰপ্ৰাইজটো এইটোৱে আছিল। ৰাতিপুৱা যে আপোনালোকক কৈছিলোঁ যে ছাৰপ্ৰাইজ এইটোৱে, গাড়ী কিনিলোঁ এটা নতুন। এতিয়া এক্সাইটেড হৈছোঁ, কেতিয়া গাড়ীখন কেনেকৈ উঠোঁ এতিয়া, আৰু উঠিয়া নাই মই এতিয়ালৈকে। এতিয়া উঠিবহে মন গৈছে। ফাইনেলি আহি পাই গ'লোঁ ডিলাৰত। আৰু এইফালে মায়ে চাইন মাৰি আছে। চ' গাইজ 2:30 পৰা এতিয়া বাজিল 4:30, আৰু এতিয়া ফাইনেলি ডেলিভাৰী টাইম আহি গ'ল। বহুত কপি আছে, কি হয় নাজানো। তো ব'লক ডেলিভাৰী ল'মগৈ। চ' গাইজ ফাইনেলি এইখনে আমাৰ গাড়ী, ব্লেক কালাৰৰ। চক এইখনে হ'ল চেল্টছ। কেনেকুৱা লাগিছে আপোনালোকে ক'ব। ফাইনেলি আমাৰ গাড়ী ডিলাৰৰ পৰা ওলাই গ'ল, এতিয়া আমাৰ হাতত। মাতা দি ব'লা। চ'
So guys, এতিয়া পাইছে 5:30 আৰু আমাৰ গাড়ী ডেলিভাৰী হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈকে। আৰু এইফালে আমি আমাৰ নিজৰ ঘৰ নাপাওঁতেই তেজপুৰতে আমাৰ আলহী ঘৰত নতুন গাড়ীখনৰ ফাৰ্ষ্ট পূজা হ'ল আৰু লাহেকৈ আমি নিজৰ ঘৰত যাম আৰু। ফাইনেলি আমি ঘৰ আহি পাই গ'লোঁ। আৰু এইফালে পূজা কৰি আছে আৰু পিছফালৰ লাইটটো চাওক কি মজা লাগিছে, দেখিছে? পুৰা একদম কানেক্টিং লাইট। So guys, আমি এতিয়া ফাইনেলি ঘৰত আহি পাই গ'লো আৰু এয়া হ'ল আমাৰ গাড়ী। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, কাৰণ তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।